আজি মই মোৰ এই গুৰুভাষা হায়াৰ ছেকেণ্ডেৰী স্কুল এইটো মোৰ ভোট চেণ্টাৰ হয়। মই এই হাইস্কুলত যেতিয়া মই আহোঁ বৰ ভাল লাগে, কিয়নো এই হাইস্কুলতো মই শিক্ষকতা কৰি গৈছোঁ 10 ইয়াৰ্ছ মই এই হাইস্কুলত শিক্ষকতা কৰিছিলোঁ আৰু এই স্কুলতে মই মানে শিক্ষা গ্ৰহণ কৰিছিলোঁ, পঢ়িছিলোঁ। গতিকে এই হাইস্কুলৰ লগত মোৰ এটা বেলেগ টাচ আছে। আজি যিদিন আজি ভোট চেণ্টাৰত উপস্থিত হৈ মই ৰাইজৰ যে উৎসাহ যে দেখিছোঁ, ইমান ৰাতিপুৱাই ৰাইজ যেনেকৈ ভিৰ হৈ আহিছে ইয়াত মানে গুৰুভাষাৰ বা নহয় এই চিলি বিধানসভাৰ প্ৰত্যেক চেণ্টাৰতে ৰাইজে ভালে সংখ্যক ওলাই আহি ভালে পাৰ্চেণ্টেজত ভোট দিব বুলি মই আশা কৰিছোঁ। আৰু আজি আমাৰ কেণ্ডিডেট বিশেষকৈ NDAৰ কেণ্ডিডেট, ট্ৰেক্টৰৰ কেণ্ডিডেট, UPPৰ কেণ্ডিডেট নিৰ্মল কুমাৰ ব্ৰহ্মই এই বিধানসভা সমষ্টিত বাই ইলেকশ্যনত বিপুল ভোট পাই ইয়াৰ পৰা জয়যুক্ত হ'ব, এইটো প্ৰায় নিশ্চিত হৈ পৰিছে। মই সমূহ তিনিজন কেণ্ডিডেটকো মই শুভেচ্ছা দিছোঁ। তেখেতসকলে আজি পাৰ্টিচিপেট কৰিছে, ইয়াত তেখেতসকলে নিজক প্ৰাৰ্থী হিচাপে ইয়াত থিয় হৈছে। গতিকে সকলোকে মই শুভেচ্ছা দিছোঁ। আৰু আমাৰ যিজন প্ৰাৰ্থী আছে নিৰ্মল কুমাৰ ব্ৰহ্মই, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্বত BTR চৰকাৰ বৰ্তমান চলি আছে, ইয়াত সকলো ৰাইজে ভাল পায়। প্ৰমোদ বড়ো ডাঙৰীয়াৰ কেণ্ডিডেট, বিশেষকৈ UPPৰ কেণ্ডিডেট, NDAৰ কেণ্ডিডেট, মুখ্যমন্ত্ৰী মহোদয়, দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি সহযোগত আমি যিধৰণে চৰকাৰ চলাই আছোঁ, ইয়াত এটা ভাল পৰিৱেশ সৃষ্টি হোৱাৰ ফলত আমাৰ ভোটাৰে বিপুল সংখ্যক ভোট নিৰ্মল কুমাৰ ব্ৰহ্ম বা ট্ৰেক্টৰ ছবিতে প্ৰদান কৰিব বুলি মই আশা কৰিছোঁ। শান্তিভাৱে ভোট দিবলৈ ৰাইজক মই আশা কৰিছোঁ আৰু আহ্বানো জনাইছোঁ। শান্তিটো হ'বই, ইয়াত শান্তি আহিছে। যোৱা MP ইলেকশ্যনতে ভাল ধৰণে ইয়াত আমি ভোটদান প্ৰক্ৰিয়া সমাপ্ত কৰিলোঁ। এইবাৰো ইয়াত এই বাই ইলেকশ্যনতো তেনেকুৱা কোনো অঘটন নঘটে। আজিলৈকে যিমান আমি নিৰ্বাচনী প্ৰচাৰ চলালোঁ, কোনো জেগাতে তেনেকুৱা ঘটনা হোৱা নাই। গতিকে এটা এৱাৰনেছটো আহিছে ৰাইজৰ মাজত। এতিয়া যি গণতন্ত্ৰৰ যি এটা উৎসৱ, এই উৎসৱটো আমি মানে উৎসৱ ধৰণে আমি পালন কৰিব লাগিব। ইয়াত কোনো হাই কাজিয়া কৰিব নালাগে। বিশেষকৈ জাতি জনগোষ্ঠীৰ মাজত যে এটা সমিল মিলৰ যে এটা চিন্তাধাৰা, এইটো আমাৰ মাজত এটা ভাল প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে ইয়াত আকৌ তেনেকুৱা বেলেগ এটা কোনো ঘটনা হ'ব এইটো আমি নাজানো বা নাভাবোঁ। আৰু বিশেষকৈ মই আহ্বান জনাইছোঁ সকলোৱে ওলাই আহি শান্তিৰে আজিৰ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিজৰ যি ভোটাৰৰ যি অধিকাৰ এইটো আপোনালোকে সাব্যস্ত কৰে, এইটো মই আহ্বান জনাইছোঁ। যদি EVM মেচিনটো বাই চান্সত কিবা অসুবিধা হয়, ইয়াত ৰিপলৰ কাৰণে কি ব্যৱস্থা আছে? নাই, এইটো বেষ্ট চিষ্টেমত আছে। মানে ইলেকশ্যন কমিশ্যন আছে, আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন মানে অফিচাৰসকল আছে, তেখেতসকলে ইয়াত ডিষ্ট্ৰিক্ট চিষ্টেম কৰিব। এইটো সকলো তেখেতৰ অল্টাৰনেটিভ ব্যৱস্থা কৰা হৈছে বা থাকে, ইয়াত কোনো প্ৰব্লেম নাই। জাষ্ট মানে অলপ মানে ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব। মাজত কোনো তেনেকৈ হাই হল্লা কৰিব নালাগে। সকলোৱে ওলাই আহি ভোটদান প্ৰক্ৰিয়াত মানে অনুশাসনটো অলপ মেইনটেইন কৰি ভোটদান কৰে, এইটো মই আহ্বান জনাইছোঁ। থেংক ইউ।